বুট খাই ঘূৰিছা নেকি? বঢ়িয়া 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 বঢ়িয়া। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে আমাৰ বাপুতি খাহোন কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমাৰ এই গাঁৱত কি হয়, কেনেকৈ আমি কাতি বিহু উদযাপন কৰোঁ সেই সম্পৰ্কে অলপ আপোনালোকক দেখাবলৈ আহিলোঁ। তো এয়া আমাৰ ঘৰৰ হয়, ইয়াতে আমি মানে সন্ধিয়া হ'লেই আৰু চাকি জ্বলোৱা হ'ব। চাকি জ্বলোৱাৰ পিছত পথাৰততো হয়তো মই নাযাম, দেউতা গ'ল অলৰেডি, দেউতা গৈ পেলাই আৰু চাকি বন্তি জ্বলাব। আৰু গাঁৱত কেনেকৈ কি হয় সেইখিনি আপোনালোকক দেখাই আছোঁ। আপোনালোকে থাকিব প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব, বহুত সুন্দৰ পাব। আমাৰ গাঁৱত মানে কি গোটেই ল'ৰা ছোৱালী সম্পূৰ্ণ ওলাই পেলাই সকলোৰে ঘৰত গৈ পেলাই তুলসী তলত যি বুট দিয়া হয়, প্ৰসাদ দিয়া হয়, প্ৰসাদ খায়। তো সেইখিনি আপোনালোকক দেখাম, আপোনালোকে থাকিব প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। আৰু সকলোকে মোৰ ফালৰ পৰা কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটোত কেনেকৈ ল'বি? কেনেকৈ ল'বি? এই চবকে বিহু শুভেচ্ছা দি দে। নে বিহু এনেকৈ ক, এইপিনে চা, এইপিনে চা, ক এইপিনে চাই ক। বিহু চবকে কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গাঁৱৰে ঘৰখনি সেউজীয়া ধাননি, তাতে জানা সৰগ ৰচো বুটলি সোণগুটি, তাতে জানা সৰগ ৰচো বুটলি সোণগুটি। ইমান দূৰ আপোনালোকে লাইটৰ দৰে দেখিছে, লাইট নহয় একচুৱেলি ঘৰৰ সন্মুখে চাকি। প্ৰত্যেকৰ ঘৰৰ সন্মুখে চাকি জ্বলোৱা হৈছে। তো সেই তাৰ পোহৰহে হয়। আৰু এই ডাঙৰ যিটো লাইট হয় সেইটো আকৌ বাইকৰ হয় দেই। এয়া কাতি বিহু বৰ্তাই চাকি জ্বলাবলৈ ওলাইছে। ক'ত জ্বলাব বৰ্তা? তুলসীগুৰিত। ব'লক জ্বলাই দিব। কৃষ্ণ প্ৰসাদ চসাদ হ'ব আৰু অলপ লাহে লাহে। অলপ লাহেকে হ'ব আৰু বৰ্তমান প্ৰসাদ ৰেডি, বৰ্তাই ৰেডি কৰি আছে প্ৰসাদ। আৰু আহি আছে আমাৰ পাৰ্টি চবকে দেখাই আছো। ৰ'ব অলপ টাইম। এয়া কুমুদৈ এইফালে মাংস কি পেটু এইফালে মাংস লাগি আছে এটাই। মানে কি পথাৰত যে আমাৰ যে চাকি যে জ্বলাই কাতি বিহুত, তো এইটো কি কাৰণে জ্বলোৱা হয় বাৰু জনাই দিব? এইটো হ'ল কি পৰম্পৰা মানে পোক পৰুৱাৰ কাৰণে, আৰু এইবোৰ মানে শস্যবোৰ ভালে থাকিবৰ কাৰণে জ্বলোৱা হয় কাতি বিহুত। সেইটো কাৰণে আমাৰ এটা নিয়ম আছে যে কাতি বিহুত আমি যি চাকি বন্তি হয় আমাৰ তুলসী তলতো জ্বলোৱা হয়, ঘৰৰ পদূলিতো জ্বলোৱা হয়, লগতে আমাৰ পথাৰত শস্যখিনি ভালে থাকিবৰ কাৰণে মানে তাতো এই চাকি গছ জ্বলোৱা হয়। কথাটো সেইটোৱে, বুজি পালে? ব'লক আৰু আছে দেখাবলৈ, আপোনালোকক দেখাই আছোঁ। এই চব কথা বাদ দিয়ক, আপোনালোকক কৈছিলোঁ যে দেখাম বুলি। আমাৰ ইয়াত কেনেধৰণে যায় প্ৰত্যেকৰ ঘৰলৈ গৈ পেলাই কেনেকৈ মানে তুলসী তলত বুট খায় সেইটো মজা পাব। এই পলিথিন লৈ ল'লোঁ, ব'লক যাম দিয়ক দেখাই আছোঁ। বাদ দিয়ক লাষ্ট কেইখন খালা? হা কাতি বিহু শুভেচ্ছা দি দে, বাকীটো বাদ দে। লাজ লেচুৱা কি হয়? না কৰিবই লাগিব। এটা দুবাৰকে নহয় আকৌ।
এইপিনে মোৰটো দিয়ক তই দুবাৰ আহিছ দুবাৰ নিপদাই পোৱা নাই নে এনে তুমি কেতিয়া আহিলা গুৰু বাকী খবৰ খাতি ঠিকে আছে তই ৰাইজক কি ক'বা কাতি বিহু উপলক্ষে কি ক'বা সিমানে এই দুবাৰ হৈছে বলক বুট খাই ঘূৰিছা নেকি বঢ়িয়া 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 আৰু কোন কোন আছে মজা এজনী কোন আমাৰ এইবিলাক মুখত দেখা আকৌ হেপী কাতি বিহু বুলিতো কৈ দিয়া কোনোবাই ৰামহেটো গাওক জয় হৰি ৰামহে গাওক কিমান উঠিলে উঠিছে অলপ ন বন্ধু বান্ধৱীসকল মই বেছি দূৰ নগ'লোগৈ আৰু এইকণে ঘূৰিলোঁ ইমানখিনি উঠিলে সিফালে সিহঁতে চব গৈ আছে আৰু নগ'লোঁ বহুত দূৰ যাবলগীয়া আছে গোটেইখন ঘূৰি আছেতো তো মই ভাবিলোঁ কি ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ আৰু কেনেকুৱা পাইছে কি কথা নাজানো আমাৰ এইটো পৰম্পৰাগত হয় প্ৰত্যেক বছৰে এইটো কৰি কাতি বিহুত তেনেকৈ ঘূৰে চবেই ঘূৰি মেলি আৰু মাহ প্ৰসাদ খায় কিনো আপোনালোকে দেখিছে কি মজা পাইছে ভালেই পাব লাগে নিশ্চয় আৰু হ'ব দিয়ক ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ কেনেকুৱা পাইছে কি কৈছে আপোনালোকে কমেণ্টত নিশ্চয় জনাব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই কোনোবাই নতুনকৈ আহিছে মোৰ চেনেলটোলৈ তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো হ'ব দিয়ক আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ টাটা জয় আই অসম